নমস্কাৰ, মোৰ নাম শ্ৰী পল্লৱ প্ৰতিম নাথ। মই নগাঁও চহৰৰ বাসিন্দা হয়। মই নগাঁও চহৰতে জেপি মিট কৰ্ণাৰ নামৰ এখন বিপণী খুলি মই মোৰ বন্ধুবোৰৰ সৈতে মই এটা ব্যৱসায় কৰি আছোঁ। মই গুৱাহাটীত এটা প্ৰাইভেট কোম্পানীত মই কৰ্মৰত হৈ আছিলোঁ, কিন্তু লকডাউনৰ সময়ত মই পুনৰাই নগাঁও উভতি আহি মই নিজাকৈ এটা ব্যৱসায় কৰিবৰ কাৰণে মনস্থ কৰিছিলোঁ। আৰু এই ক্ষেত্ৰত নিজৰ ব্যৱসায়টো কৰি যথেষ্ট উপকৃত হৈছোঁ। লগতে মই জনাব বিচাৰোঁ যে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ CM টিপুলে যিটো তেখেতে নতুন প্ৰজেক্ট লৈছিলে, সেই প্ৰজেক্টটোৰ মই এজন হিতাধিকাৰী হয়। আৰু সেই প্ৰজেক্টটোৰ জৰিয়তে তেখেতৰ যিটো অনুদান আছিলে, সেই অনুদানটোৰ জৰিয়তে মই যথেষ্ট লাভান্বিত হৈছোঁ। নমস্কাৰ, মোৰ নাম শ্ৰী জুবিন মুদৈ। মই নগাঁৱৰ নিবাসী। মোৰ দোকানখন ষ্টাৰ্ট কৰা আজি 4 বছৰেই হ'ল। মাননীয় মুখ্যমন্ত্ৰী ছাৰৰ CM টিপুলে যোনটো আঁচনি, তাৰ পৰা বহুতখিনি লাভান্বিত হৈ দোকানখন ডাঙৰ কৰিব পাৰিছোঁ। আৰু তাৰ কাৰণে অলপ আমাৰ চেলো বাঢ়িছে। আৰু মাননীয় মুখ্যমন্ত্ৰী ছাৰে যোনটো CM টিপুলে আঁচনি উলিয়াইছে, তাৰ পৰা যাতে বহুত ল'ৰা ছোৱালী অলপ সুবিধা পাইছে, তাৰ বাবে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ।